হলোজৈক পৰিপুষ্টিৰ বিভিন্ন স্তৰসমূহ বা ধাপসমূহ আমি চাওঁ হলোজৈক পৰিপুষ্টিৰ ধাপসমূহ বা স্তৰসমূহ হৈছে ইনজেকশ্যন অন্তৰ্গ্ৰহণ অৰ্থাৎ মুখৰ ভিতৰলৈ খাদ্য সুমিয়াই ল'ব লাগিব তাৰ পাছত সেই খাদ্য ডাইজেশ্যন হ'ব পাচন হ'ব আমি মুখত চুবোৱাৰ পৰাই আমাৰ খাদ্য পাচন হয় মই মানুহক উদাহৰণ কৰিহে কথাখিনি কৈ আছোঁ তাৰ পাছত যিখিনি খাদ্য পাচন হৈ গ'ল আমাৰ দেহত যেনেকৈ ক্ষুদ্ৰান্ত বৃহদান্ত পিছত আমি পঢ়িবলৈ পাম সকলোতে যেতিয়া পাচন হ'ব পাচন হোৱাৰ পাছত খাদ্যবিলাক শোষণ হ'ব অৱশোষণ হ'ব তাৰ পৰাহে আমি শক্তি আহৰণ কৰিব পাৰিম তাৰপাছত হ'ব এছিমিলেশ্যন চাংগীকৰণ তাৰপাছত যিখিনি খাদ্য অপাচিত হ'ব বা অলাগতিয়াল খাদ্য সেইবিলাক ইজেশ্যন বা বহিষ্কৰণৰ ফলত বাহিৰলৈ ওলাই যাব এতিয়া আমি আহোঁ মানুহৰ পৰিপুষ্টি কেনেকুৱা মানুহৰ পৰিপুষ্টিটো হৈছে হলোজৈক আমি গোটা খাদ্য বা গোটেই খাদ্যখিনি আমি মুখত একেলগতে ভৰাই খাব পাৰোঁ এমিবাই যেনে গোটেই খাদ্যখিনি দেহৰ ভিতৰলৈ ভৰাই লৈছিল ঠিক তেনেদৰে আমিও খাওঁ সেইকাৰণে আমি মানুহক কি বুলি কৈছোঁ হলোজৈক নিউট্ৰিশ্যন কৰা বুলি কৈছোঁ বা হলোজৈক পৰিপুষ্টি মানুহৰ দেহত হয় মানুহৰ পাচনতন্ত্ৰ কি ডাইজেষ্টিভ ছিষ্টেম বুলি কয় পাচনতন্ত্ৰ মানে ডাইজেষ্টিভ ছিষ্টেম খাদ্যনলী এলিমেণ্টাৰী কেনেল আৰু পাচন গ্ৰন্থিৰ দ্বাৰা গঠিত হয় বিভিন্ন অংশসমূহ আছে তোমালোকে চিত্ৰত তোমালোকক দেখুওৱা হৈছে জিভা মুখগহ্বৰ গ্ৰাহকনলী মধ্যছদা পাকস্থলী পিত্তস্থলী যকৃত ক্ষুদ্ৰান্ত অগ্নাংশ বৃহদান্ত এপেণ্ডিক্স পায়ু ইত্যাদিবিলাক ক'ত থাকে দেখুওৱা হৈছে এইবিলাক তোমালোকে ভালকৈ চাবা চিত্ৰত চাবা কিতাপৰ চিত্ৰত চাবা চাই সকলো অংগ ক'ত আছে ভালদৰে ছবি আকাৰে মনত ৰাখি ল'বা আমাৰ প্ৰথম কাম আমি খাদ্যখিনি ক'ত ভৰালোঁ মুখত কিনে গোটেই খাদ্যখিনি আমি মুখগহ্বৰত ভৰাই ল'লোঁ আমাৰ প্ৰথম কাম হ'ল সেইটো তাৰপাছত আমি মুখত ভৰোৱাৰ পাছত কি কৰিম আমি দাঁতেৰে চুবাম চুপোৱা আৰু গুৰি কৰা কাম হৈছে আমাৰ দাঁতৰ গতিকে আমি দাঁতেৰে চুবাম তাৰপাছত আমাৰ জিভাৰ কাম আছে জিভাই আমাক কি কৰে জিভাবিলাকে খাদ্য মিহলি কৰাত সহায় কৰে জিভাখনে আৰু খাদ্যৰ স্বাদ ল'ব এইটো মিঠা তিতা কেঁহা কেনেকুৱা ধৰণৰ খাদ্য সেই স্বাদ ল'ব জিভাখনে তাৰপাছত অলপমান মিহলি হোৱাৰ পাছত চুবাই মেলি শেষ হোৱাৰ পাছত আমি ভিতৰলৈ খাদ্য পঠাই দিম খাদ্য নলিকালৈ পঠাই দিম সেইটো কোনে কাম কৰিব জিভাখনে ভিতৰলৈ খাদ্য ঠেলি দিব অৰ্থাৎ জিভাই ঠেলি দিয়াৰ ফলতে খাদ্যখিনি ভিতৰলৈ গুচি যাব তাৰ লগতে তাতে হৈ থাকোঁতে কিন্তু এটা কথা মনত ৰাখিবা জিভাত যেতিয়া মুখত থাকোঁতে আমাৰ আৰু এটা কাম হয় লালতি গ্ৰন্থি সংলগ্ন হ'ব গ্ৰন্থিৰ পৰা লালতি আহি লগ লাগিব এতিয়া লালতি গ্ৰন্থি চেলাইভেৰিক গ্লেণ্ড বুলি কোৱা হয় সেই চেলাইভেৰিক গ্লেণ্ডৰ পৰা কি ওলাব লালতি আৰু শ্লেষ্মা ওলাব মিউকাছ সেইবিলাকক কি হ'ব চেতোহাৰ বা আমাৰ যিখিনি খাদ্যখিনি মণ্ড হিচাপে গঠন কৰিব আৰু তাৰ উৎক্ষেপক চেলাইভেৰি এমাইলেজে সহায় কৰিব সেইবিলাকে গৈ কি হ'বগৈ গ্লুক'জ হ'ব অৰ্থাৎ আমি ডাঙৰ খাদ্য খাইছিলোঁ খাদ্যবিলাক খাই চুবাই মেলি সৰু কৰাৰ পাছত আমি খাদ্য মুখেৰে ঠেলি বা জিভাৰে ঠেলি নলিকালৈ পঠাই দিম তাত সহায় কৰিব জিভাই তাৰপাছত আমাক ক'ত পাবগৈ খাদ্য প্ৰথমে ইছ'ফেগাছত পাব ইছ'ফেগাছত কি হ'ব মুখৰ পৰা খাদ্য গ্ৰহণ কৰিব ইছ'ফেগাছে আৰু সেই খাদ্যখিনি পাকস্থলীলৈ প্ৰেৰণ কৰিব ইছ'ফেগাছৰ মাংসপেশী সংকোচন প্ৰসাৰণ হোৱাৰ ফলতহে কি হয় আমি খোৱা খাদ্যবিলাক পাকস্থলীলৈ যায় মনত ৰাখিবা ইছ'ফেগাছ পালে আমাৰ জিভাৰ পৰা গৈ আমি মুখৰ পৰা গৈ পঠাই দিলোঁ খাদ্য নলিকাত গুচি গ'ল খাদ্য নলিকাত গৈ ইছ'ফেগাছ অংশত পালে ইছ'ফেগাছ অংশত যেতিয়া সংকোচন প্ৰসাৰণ হ'ব সেই সংকোচন প্ৰসাৰণ হোৱাৰ ফলতে খাদ্যখিনি গৈ আমাৰ ক'ত পৰিবগৈ পাকস্থলীত পৰিবগৈ পাকস্থলীত পৰাৰ পাছত আমাৰ কি হ'ব যেতিয়া আমাৰ খাদ্য পাকস্থলীত পালে গেষ্ট্ৰিক গ্ৰন্থিয়ে গেষ্ট্ৰিক ৰস নিঃসৰণ কৰিব পাকস্থলীত আমাৰ কি হ'ব গেষ্ট্ৰিক ৰস নিঃসৰণ হ'ব গেষ্ট্ৰিক ৰস কি মই তাৰ বিষয়ে দেখাইছোঁ গেষ্ট্ৰিক ৰস আমি চাই লওঁ কি হয় গেষ্ট্ৰিক ৰস আহিব পেপচিন ওলাব পেপচিনে কি কৰিব প্ৰটিন অংশ ভাঙিব প্ৰটিন বেছি থকা বা প্ৰটিন থকা খাদ্যসমূহ আমি জানোৱেই মাছ মাংস কণী ইত্যাদিবিলাকত প্ৰটিন থাকে গতিকে সেই এনেকুৱা ধৰণৰ খাদ্যবিলাক ভাঙাত বা ভংগ কৰাত ভাঙি নিয়াত সহায় কৰিব পেপচিন নামৰ উৎকেচকে এইবিলাক হ'ল গেষ্ট্ৰিক জুইচ তেনেকৈ HCl যিটো হাইড্ৰক্লৰিক এচিড বুলি কৈছোঁ হাইড্ৰক্লৰিক এচিড ক'ৰ পৰা ওলায় গ'ল ব্লাডাৰ বা পিত্তৰসৰ পৰা ওলায় আমি এইখিনি জানোৱেই তথাপি আমি চাইছোঁ কি কৰিব আমি যিখিনি মাধ্যম আমি খাদ্যখিনি খাই গৈছিলোঁ সেইখিনি কি কৰিব অলপ আমলিক কৰিব গতিকে HClৰ কাম হৈছে খাদ্যখিনি আমলিক কৰা বা মাধ্যমটো আমলিক কৰা তাৰপিছত শ্লেষ্মা বা মিউকছে কি কৰিব পাকস্থলী বেৰখন ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰিব যিহেতু আমাৰ HCl ওলালেই
পাকস্থলীৰ দেহলৈ পাকস্থলীৰ ভিতৰলৈ গল ব্লাডাৰৰ পৰা HCl ওলাই আহিল গতিকে সেই HCl যদি পাকস্থলী বেৰখন ডিষ্টাৰ্ব কৰে যিহেতু ই এচিড হোৱাৰ কাৰণে পাকস্থলী বেৰখনত আঘাত আনিব পাৰে বা ক্ষয় নিব পাৰে সেয়ে তাৰ পৰা ৰক্ষা কৰিব কোনে শ্লেষ্মাই ৰক্ষা কৰিব তাৰ পাছত নেক্সট খাদ্যখিনি কলৈ যাবগে পাকস্থলীৰ পৰা খাদ্যখিনি যাব ক্ষুদ্ৰান্তলৈ যাক আমি কৈছো স্মল ইন্টেষ্টাইনতে কিন্তু মেক্সিমাম বা বহুত ঘটনা ঘটে ক্ষুদ্ৰান্তত কি হ'ব ক্ষুদ্ৰান্তত থকা উৎকেচকসমূহ লগ লাগিব আৰু সেইবিলাক লগ লগাৰ ফলত খাদ্যবিলাক সৰু সৰু অণুলৈ ভাঙি যাব সৰু সৰু অণুলৈ ভাঙি গ'লে আমাৰ খাদ্যবিলাকৰ শোষণ কৰাৰ সুবিধাজনক হ'ব কেনেকৈ হ'ব কি হ'ব কাৰ্বহাইড্ৰেট জাতীয় খাদ্যবিলাক প্ৰথম কাৰ্বহাইড্ৰেট হৈছিল ন ডাঙৰকৈ হৈছিলে সেই কাৰ্বহাইড্ৰেটবিলাক কলৈ ভাঙিব গ্লুক'জলৈ ভাঙিব ক'ত ভাঙিব স্মল ইন্টেষ্টাইনত ভাঙি যাব হ'ল তাৰ পাছত চৰ্বিজাতীয় বা স্নেহজাতীয় পদাৰ্থবিলাক যিবিলাক আমি পাইছোঁ সেইবিলাক কলৈ পৰিৱৰ্তন কৰিব ফেটি এচিডলৈ পৰিৱৰ্তন কৰিব আৰু গ্লিচাৰলৈ পৰিৱৰ্তন কৰিব প্ৰটিনজাতীয় খাদ্যবিলাক কি হ'ব প্ৰটিনজাতীয় খাদ্যবিলাক এমিনো এচিডলৈ পৰিণত হ'ব এই সৰু সৰু গ্ৰুপলৈ বা সৰু সৰু অণুলৈ পৰিণত হোৱাৰ ফলত খাদ্যসমূহ পানীৰ লগত মিহলি হ'ব বা তেজৰ লগত মিহলি হ'ব তেজৰ লগত মিহলি হ'লেহে বা পানীৰ লগত মিহলি হ'লেহে খাদ্যসমূহ আমাৰ শৰীৰৰ বিভিন্ন কোষ অংগসমূহলৈ বা কোষলৈ যাব পাৰিব তাৰ পাছতে আমাৰ ক্ষুদ্ৰান্তত আমাৰ ইমানবিলাক সৰু সৰু অণুলৈ খাদ্যসমূহ পাচন হ'ল ভাঙি গ'ল ক্ষুদ্ৰান্তত গৈ আছে খাদ্যবিলাক গৈ থাকোঁতে ক্ষুদ্ৰান্ততে কি আছে ভিলাই বুলি আছে ভিলাই আঙুলিদি প্ৰবৰ্ত কিছুমান আছে আঙুলিৰ নিচিনাকৈ ওলাই থাকিব খাদ্যনলীত ভিতৰত বা ক্ষুদ্ৰান্তৰ ভিতৰত সেই ভিলাইবিলাকে কি কৰিব তেজত খাদ্য শোষণ হোৱাত সহায় কৰিব কিন্তু ভিলাইবিলাকে খাদ্যবিলাক শোষণ কৰিব যিহেতু খাদ্যবিলাক সৰু সৰু অণুলৈ ভাঙি গ'লেই পানীৰ লগত মিহলি হ'ব পৰা হ'ল যিহেতু সৰু সৰু অণুলৈ ভাঙি গ'ল গতিকে ভিলাইবিলাকে সংগ্ৰহ কৰি তেজৰ লগত মিহলি হ'বলৈ দিব তো ক্ষুদ্ৰান্তত সেইবিলাক হোৱাৰ ফলত ক্ষুদ্ৰান্তত কি নিঃসৰণিত হ'ব নিঃসৰণিত হোৱা বস্তুবোৰ গ্ৰহণ কৰিব ক্ষুদ্ৰান্ততে গ্ৰহণ কৰিব কি চাবা তোমালোকে যকৃত আছিলে লিভাৰত আমাৰ কি হয় লিভাৰৰ পৰা কি ওলাব পিত্তৰস মই যিটো গল ব্লাডাৰ বুলি কৈছোঁ গল ব্লাডাৰ ক'ত সোমাই থাকে ক'ত থাকে যকৃত বা লিভাৰত থাকে তো সেই পিত্তৰস ওলাই ডাঙৰ চৰ্বি অণুবিলাক সৰু সৰুলৈ ভাঙি দিব পিত্তৰস ভাঙাৰ পাছত পেংকিয়াছ গ্লেণ্ড বুলিও আছে পেংকিয়াছ গ্ৰন্থি এটা আছে পেংকিয়াছৰ পৰা কি ওলাব অগ্নাংশ বুলি আমি যাক কৈছোঁ সেই অগ্নাংশৰ ৰস ওলাব অগ্নাংশৰ ৰসে কি কৰিব আকৌ চাবা অগ্নাংশৰ ৰসে কাম যিহেতু আমাৰ খাদ্য ক্ষুদ্ৰান্ততে আছে ক্ষুদ্ৰান্ততে থকাৰ পাছত ক্ষুদ্ৰান্ততে আমাৰ এইখিনি কাম ঘটি আছে অগ্নাংশই আছে অগ্নাংশ ৰসৰ পৰা ট্ৰিপচিন ওলাব লাইপেজ ওলাব এইবিলাক হ'ল উৎকেচক লাইপেজ উৎকেচক ট্ৰিপচিন উৎকেচক এইবিলাক ট্ৰিপচিনে কি কৰিব প্ৰটিন অণুটোক এমিনো এচিড আছিলে ন এমিনো এচিড বা প্ৰটিন অণু হৈছিলে ন এই ট্ৰিপচিনৰ পেপটনলৈ ভাঙি দিব প্ৰটিন অণুটো পেপটনলৈ ভাঙি নিব অগ্নাংশ ৰসে ঠিক তেনেদৰে লাইপেজে কি কৰিব চৰ্বি অণুটোক গ্লিচাৰলৈ ভাঙি নিব ইয়াৰ আগত মই দেখাইছিলোঁ ক্ষুদ্ৰান্তত খাদ্য পাচনৰ ফলত কি হয় কাৰ্বহাইড্ৰেটবিলাক গ্লুক'জলৈ পৰিৱৰ্তন হয় চৰ্বি বা স্নেহ পদাৰ্থ ফেটি এচিড আৰু গ্লিচাৰলৈ পৰিৱৰ্তন হয় প্ৰটিনবিলাক এমিনো এচিডলৈ পৰিণত হয় এইবিলাক পৰিণত হওঁতে অগ্নাংশৰ ৰস ট্ৰিপচিন লাইপেজ ইত্যাদিবিলাকেও সহায় কৰিব অৰ্থাৎ অগ্নাংশৰ ৰস বা পেংকিয়াছৰ পৰা যিবিলাক ৰস ওলাব উৎকেচক ওলাব ট্ৰিপচিন লাইপেজ এইবিলাকে প্ৰটিন অণুটোক পেপটন অণুলৈ ভাঙিবলৈ সহায় কৰিব আৰু চৰ্বি অণুটোক গ্লিচাৰলৈ অণুলৈ ভাঙিবলৈ সহায় কৰিব তাৰপিছত সেই ক্ষুদ্ৰান্ত থকা খাদ্যবস্তুবিলাক আহি আমাক কি হ'বহি বৃহদান্তত পাবহি ইতিমধ্যে আমাৰ খাদ্যবিলাক ভিলাইবিলাকে শোষণ কৰাৰ ফলত সেই খাদ্য অণুবিলাক আমাৰ তেজৰ লগত মিহলি হৈ কোষৰ বিভিন্ন অংশলৈ গুচি গ'ল ইয়াৰ পাছত কোষত গৈ সেইবিলাকৰ পৰা শক্তি আহৰণ কৰিব তাৰ মাজতে এটা শব্দ তোমালোকে জানি থোৱা ইমালচিফিকেশ্যন বুলি শব্দ এটা আছে শব্দটো জানি লোৱা তোমালোকৰ চেপ্টাৰটো আছে যে পিত্তৰসৰ সহায়ত চৰ্বিৰ ডাঙৰ অণুসমূহ সৰু সৰু অণুলৈ ভাঙি যোৱাটোকে আমি কি বুলি কৈছোঁ ইমালচিফিকেশ্যন বুলি কৈছোঁ এই কথাটো তোমালোকে মনত ৰাখিবা কেতিয়াবা 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন আহে গতিকে সেইটো কাৰণে মনত ৰাখিবা পিত্তৰসৰ সহায়ত চৰ্বিৰ ডাঙৰ অণুবিলাক যদি সৰু সৰু অণুলৈ ভাঙি যায় তাকে আমি কি বুলি কৈছোঁ ইমালচিফিকেশ্যন বুলি কৈছোঁ ইতিমধ্যে আমাৰ ক্ষুদ্ৰান্তত পাচিত হোৱা খাদ্যসমূহ আহি বিভিন্ন পৰ্যায়ৰ মাজেদি আহি তাৰ পৰা বিলাকে শোষণ কৰাৰ পাছত যিবিলাক অপাচিত খাদ্য বা যিবিলাক খাদ্য সম্পূৰ্ণৰূপে পাচন নহ'ল সেইবিলাক আহি বৃহদান্তত পালেহি বৃহদান্তত কি হ'ব অতিৰিক্ত পানী শোষণ কৰিব
যিবিলাক খাদ্য আছিলে খাদ্যখিনিৰ পৰা পানীখিনি শোষণ কৰিব আৰু অতিৰিক্ত অনাৱশ্যক খাদ্যসমূহ কি কৰিব দেহৰ পৰা আমাৰ মলভাণ্ডলৈ পঠাই দিব বৃহদান্ত্ৰই ক'লৈ পঠাই দিব মলভাণ্ডলৈ পঠাই দিব অৰ্থাৎ তাৰপাছত সেই মলভাণ্ডত পঠিওৱাৰ পাছতে পায়ুৰ সহায়ত আমি কি কৰিম সেই খাদ্যবিলাক দেহৰ একেবাৰে বাহিৰলৈ উলিয়াই দিম তাকে আমি কি বুলি কৈছোঁ ইজিয়েশ্যন বুলি কৈছোঁ অৰ্থাৎ খাদ্য বাহিৰলৈ ওলাই দিয়া প্ৰক্ৰিয়া আমি এতিয়া কি দেখা পালোঁ আমাৰ মানুহৰ দেহত আমি এই গোটেইকেইটা প্ৰক্ৰিয়া সম্পন্ন হোৱা দেখা পালোঁ হলজিক উদ্ভিদৰ দেহত যিখিনি হয় সেইখিনি আমি দেখা পালোঁ অৰ্থাৎ ইনগ্ৰেশ্যন হ'ল অন্তৰ্গ্ৰহণ হ'ল আমি প্ৰথমে খাদ্য গ্ৰহণ কৰিলোঁ মুখত তাৰপাছত আমাৰ খাদ্য পাচন হ'ল খাদ্য পাচন আমাৰ মুখত আৰু খাদ্য পাচনৰ আৰম্ভ হোৱাৰ পৰা একেবাৰে পাকস্থলী আৰু ক্ষুদ্ৰান্তৰলৈকে আমাৰ খাদ্য পাচন হ'ল এবজৰ্পশ্যন হ'ল ক'ত আমাৰ যিবিলাক ভিলাইবিলাকৰ কথা কৈছিলোঁ ভিলাইবিলাকৰ এবজৰ্পশ্যন হ'ল তাৰপাছত আকৌ এছিমিলেশ্যন চাংগ্ৰীকৰণ হ'ল পুনৰ এবজৰ্পশ্যন তাৰপাছত নেক্সট গৈ আমাৰ কি হ'লগৈ ইজিয়েশ্যন বা বহিষ্কৰণ হ'ল এই গোটেইকেইটা পৰ্যায় সম্পন্ন হৈহে আমাৰ মানুহৰ কি হ'ল পাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল সেইটো কাৰণে আমি কি বুলি কৈছোঁ ডাইজেষ্টিভ ছিষ্টেম অফ হিউমেন বিং তো ডাইজেষ্টিভ ছিষ্টেমত কি থাকে সম্পূৰ্ণৰূপে মনত ৰাখিবা তোমালোকে মুখৰ পৰা আহি দাঁতৰ সহায় হ'ব জিভা লালতি গ্ৰন্থি মুখত আহিব তাৰপাছত ইছ'ফেগাছ পাব তাৰপাছত পাকস্থলী পাব পাকস্থলীৰ পাছত ক্ষুদ্ৰান্তৰ পাছত ক্ষুদ্ৰান্তৰ বিভিন্ন কামবিলাক ঘটনা ঘটিব তাৰপাছত বৃহদান্ত পাব আৰু ফলত পায়ুৰ পৰা পায়ুৱেদি ওলাই যাব এই গোটেই কথাখিনি তোমালোকে ছবিটো ভালকৈ চাই মনত ৰাখি ল'বা মই যথাসম্ভৱ যদি মই পাৰোঁ তেতিয়াহ'লে ময়ো ছবিটো দিম ইমানতে আজি তোমালোকৰ জীৱন প্ৰক্ৰিয়াৰ চেপ্টাৰটো ইমানখিনিকে তোমালোকৰ কাৰণে আগবালোঁ ইয়াৰ পিছৰ পৰ্যায়ত পিছৰ খণ্ডসমূহ আৰু আছে সেই পিছৰ খণ্ডসমূহ মই পিছৰ ভিডিঅ'সমূহত তোমালোকৰ কাৰণে সাজু কৰি আনিম ধন্যবাদ জনাইছোঁ তোমালোকে কমেণ্ট কৰিবা মোৰ ভিডিঅ'সমূহ চাই থাকিবা আৰু পৰৱৰ্তী পৰ্যায়ত তোমালোকে অতিৰিক্ত আৰু ভিডিঅ' পাবৰ কাৰণে তোমালোকে মোক কমেণ্ট কৰিবা কি বিষয়সমূহ লাগে ক'বা মই তোমালোকৰ কাৰণে যিমান পাৰোঁ সিমান বিষয়বোৰ প্ৰস্তুত কৰি আনিম তোমালোকে পাৰিলে চেনেলটো শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি ল'বা কনচেং এডুকেশ্যন তেতিয়া তোমালোকে তৎক্ষণাতে মই প্ৰস্তুত কৰি দিয়া ভিডিঅ'সমূহ চাবলৈ পাবা আৰু অন্যসকলকো ছাবস্ক্ৰাইব কৰিবলৈ উৎসাহিত কৰিবা অনুৰোধ জনাবা লগতে লাইক কৰি দিবা ভিডিঅ'টো যদি চাই ভাল পোৱা তেতিয়াহ'লে লাইক কৰি দিবা